Hello everyone, welcome to my channel. আজি বিশেষ দিন, আজি 22 জানুৱাৰী অযোধ্যাত ৰাম মন্দিৰৰ আজি প্ৰতিষ্ঠা দিন আৰু এটা বিশেষ দিন যে আজি ভূপেন্দাৰ বিয়া আৰু আমাক ভূপেন্দাৰ বিয়াৰ কাৰণে গভীৰ দায়িত্ব প্ৰদান কৰিছে যে আমি কইনা ঘৰত গৈ কিছু নিয়ম নীতি আমি কৰিব লাগে, ভাৰ নিব লাগে। তো তাৰ কাৰণে আমি ৰেডি হৈছোঁ। নিশান্ত আছে, বেদান্ত, এয়া আমাৰ নিশান্ত ৰেডি পুৰা একদম ৰেডি আছে। কেনে অনুভৱ একো নাই। নাৰ্ভাছ নেকি? নাৰ্ভাছ নহয়, ৰাতিপুৱা গাটো ধোৱা কাৰণে ঠাণ্ডাটো বেছিকৈ লাগি আছে। টেনশ্যন ল'ব নালাগে, তাতে চব ঠিক হৈ যাব। যিখিনি টাইমত মই বিচনাৰ পৰা উঠিছোঁ সেইখিনি টাইমত আজি গা ধুইছোঁ। ৱাও ভাবিছোঁ আৰু ৰেকৰ্ড। Hi guys. Vlog ওলাই আনা। কি ক'বা তুমি? বিয়া একবাৰে কিন্তু কেইবাৰ পাতিলে নাজনো। লিক আছে এইটো নহ'ব। কি হ'ব আৰু উপায় নাই। ভূপেন্দ্ৰ তাতে বহি আছে, অলপ পিছত আমি ফোন আহিছি, এতিয়া অলপ পিছত কথা পাতিম। নিশান্ত ঠিক আছে, তাকে আমি ক'ত যাই আছো দেখাম আমি চব দেখাম। ক'ত যাইছোঁ দে কি কয় পুৰা ব্লগ কৰিব লাগিব। ফাইনেলি আমি ৰেডি হ'লোঁ যাবৰ কাৰণে। কইনা ঘৰলৈ আমি ভাৰ লৈ গৈ আছোঁ। এয়া চমিন দা আমাক অলপ সহায় কৰি দিছে। ধ্ৰুৱ দা আছে, চাই আছে অলপ। তো ফ্ৰেণ্ডছ, ফাইনেলি আমি আহি পালোঁ কইনাজনীৰ গাঁও আৰু এতিয়া আমি এজন মানুহৰ ঘৰত সোমাইছোঁ। অলৰেডি কৈ থোৱাই আছে আৰু ইয়াতে আমি ভাৰ বান্ধাৰ কামবিলাক কৰিম আৰু ধুনীয়াকৈ সজাই পৰাই আমি ভাৰবিলাক ইয়াৰ পৰা লৈ যাম। নিশান্ত কি হ'ল? মানে এটা কথা ক'লে সেন্দুৰ আৰু সোণ, এইটো কেনেকুৱা মানে? এইটো বেলেগ কথা। এইটো সেন্দুৰ আৰু সোণ আৰু ইয়াৰ মানে অৰিজিনেলটো হৈছিল সেন্দুৰ আৰু চূণ, সেন্দুৰ আৰু সোণ। কেনে এটা ফ্ৰেণ্ডছ, এতিয়া আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি এনেকৈ কিয় ভূপেন্দাৰ বিয়াখন এৰি আহিব লগা হৈছে। মেইন কথাটো হ'ল যে যিজনী কইনা আমাৰ বৌজনী হৈছে বড়ো সম্প্ৰদায়ৰ ছোৱালী আৰু বড়ো সম্প্ৰদায়ত এনেকুৱা নিয়ম আছে যে বিয়াৰ দিনাখন বৈৰাঠী আহিব লাগে। বৈৰাঠী মানে হ'ল দৰাঘৰীয়াৰ মানুহ আৰু তেওঁলোকে আহি কিছুমান নীতি নিয়ম ইয়াত কৰিব লাগে। এই ভাৰবোৰৰ কাৰণে আমি কিছুমান সামগ্ৰী লৈ আহিছোঁ, যেনে তামোল এঠক, তাৰপিছত চেনি, চাহপাত, গাখীৰ আৰু কল, নাৰিকল। তো ফ্ৰেণ্ডছ, আমি ভাৰ লৈ ৰেডি হৈছোঁ যাবলৈ কইনা ঘৰলৈ। এয়া নিশান্ত আছে পিছত। যিহেতু আমাৰ বৈৰাঠীৰ সংখ্যা কম, গতিকে এই দাদা বাইদেউসকলেও আমাৰ লগত সহযোগ কৰিছে, আমাৰ লগত একেলগে খোজকাঢ়ি যাব তালৈকে। ভূপেন্দাৰ বিয়া, ভূপেন্দা চালা দিছ। তো ফ্ৰেণ্ডছ, ফাইনেলি আমি কইনাৰ ঘৰ পালোঁ আৰু আমাক আদৰিবৰ কাৰণে ইয়াত সকলোৱে ৰৈ আছে।
তো ফ্ৰেণ্ডছ, এই বাইদেউজনীয়ে এটা প্ৰশ্ন কৰিছে যে এটা বস্তু বজাৰত কিনিব পৰা যায় কিন্তু ঘৰত আনিব পৰা নাযায়, সেইটোৰ উত্তৰ কি? এই বাইদেউজনীয়ে সুধিছে, কিন্তু আমি উত্তৰটো দিব নোৱাৰিলোঁ। আপোনালোকে যদি জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। পানে থোৱাটো এই কলা থোৱাটো দিছে, এই কলা থোৱাটো এই 10 টকা আৰু এখন দি মহাত্মা গান্ধী হৈছে দেই। এইটো আৰু এটা মহাত্মা গান্ধী আহি গেল, হৈ গেল মহাত্মা গান্ধী দুটা। এ মহাত্মা গান্ধী আছে ৰে, আছে আৰু মহাত্মা গান্ধী আছে ৰে। উত্তৰটো দিব নোৱাৰাৰ বাবে আমি 500 টকা ফাইন দিব লগা হ'ল। আৰু এটা প্ৰশ্ন সুধিছিল যে কি এটা বস্তু আমি এবছৰৰ বাবে কিনো, যিটো বস্তুৰ ম্যাদ কেৱল এবছৰ, তো বছৰতে কিনো আৰু নেক্সট বছৰৰ কাৰণে আমি সেইটো সলাই দিওঁ, তো সেইটো বস্তুৰ উত্তৰ কি হয়? তাৰে উত্তৰটো আমাৰ নিশান্তই দিছে, সেইটো হ'ল কেলেণ্ডাৰ। তো তাৰ কাৰণে আমি ফাইন ভৰিব লগা নহ'ল। আমি যি সামগ্ৰী ভাৰ বান্ধি আনিছিলোঁ, এই গোটেইখিনি আমি কইনাঘৰীয়াৰ মানুহক গতাই দিলোঁ। এতিয়া তেওঁলোকে ভাৰবিলাক খুলিব আৰু এই সামগ্ৰীবিলাক তেওঁলোকে ব্যৱহাৰ কৰিব। ৰাতি বৰ্তমান তামোল কাটি আছে, সুধা ভ্ৰান্ত দাস তামোল কাটি আছে, মই আৰু ভিডিঅ' কৰি আছোঁ। ভূপেন দা তোমাৰ কিন্তু আমি কিন্তু বহুত ফাইন ভৰিব লগা হৈছে, সুতে মোলে ওলাম কিন্তু ফাইনটো আৰু আছেহে বোলে। ভিডিঅ' কৰিছোঁ, নহয় ভিডিঅ'হে কৰিছোঁ, ভিডিঅ'টোহে দেখাম ডাইৰেক্ট দৰাক। নাই ইচ্ছা কৰি হেলিছোঁ এতিয়া ফাইনেলি আমাৰ কাম শেষ, আমাৰ ভাৰ দিয়া কাম শেষ। এয়া নিশান্ত দুডাল বাংকা দুডাল লৈ আছে, এডাল ৰাখিছে তেওঁলোকে। আমাৰ বেদান্ত একদম ভাগৰ লাগিছে তেওঁৰ বহুত, মানে কি ক'ম, ইয়াতে না তামোলৰ বাকল আছে, তামোলৰ বাকলি আমাক ঘূৰাই দিব দিছে, তামোল চামোল কাটিলোঁ দৰাৰ গাত দিব দিছে আৰু দৰাৰ গাত ধুই ল'ব দিছে, দৰাৰ গাত ধুই ল'ব দিছে।
এতিয়া আমি গৈ আছোঁ ফাইনে ফাইন দিলোঁ আৰু কি আছে নাজানো বহুত ফাইন মুঠতে ফাইন 3,000 টকা গৈছে ফাইন ক'ত দিলোঁ ফাইন প্ৰথমে কি ক'ম আৰু ইয়াতে ভাৰ বান্ধোতে দিলোঁ ফাইন বস্তু কিনিলোঁ কিনিলোঁ গেটত দিলোঁ আৰু আৰু দিলোঁ বাইদেউসকলক তাতে বৈৰাঠীৰ বৈৰাঠী বাইদেউসকলক দিলোঁ একো নাই এটা নতুন এক্সপিৰিয়েঞ্চ হ'ল আমাৰ খুবেই ভাল লাগিল ভালে লাগিল আহি ভাল লাগিল কিন্তু এনজয় কৰিলোঁ এনজয় কৰিলোঁ তো আগলৈ চাই থাকক লেটছ গ' আমি ইয়াৰ পৰা বিদায় লওঁ আমি আৰু তাতে লগ পাম তাৰ ৰাস্তাত তো ফ্ৰেণ্ডছ আমি এতিয়া ঘৰমুৱা হ'ম আমি কইনা ঘৰৰ পৰা ওলালোঁ খোৱা বোৱা কৰিলোঁ কি খালোঁ সেইটো বাৰু ক'ম বাৰু লাহেকৈ বহুত বস্তু এতিয়া আমাৰ এটা নতুন এক্সপিৰিয়েঞ্চ হ'ল মাছ মাংস নাই খোৱা বৈৰাঠী হৈ আহিছোঁ আৰু বিভিন্ন নীতি নিয়ম আছে এইখিনি আমি পালন কৰিব চেষ্টা কৰিছোঁ তো গাড়ী ইয়াতে আছে কি জানো পায়ো হেৰুৱা ফাগুনৰে উৰণীয়াবা আজি কিয় বাৰে বাৰে মনে যে মোৰ বিচাৰে আচলৰে বাজুৰণীয়া আজি যে উদাসী সন্ধিয়া ফাইনেলি দৰা ঘৰ আহি পালোঁ এতিয়া দৰা ঘৰত বেণ্ড পাৰ্টি ফুল ফ্লেজত বেণ্ড পাৰ্টি চলি আছে এই সমেন দা ঔ ডিজেন দা কুবাব দিছি আৰু এডাল কিবা বোলে ৰিষ্ট কটা যায় ধৰক অলপমান ইনকি দিব দিছে আৰু এতে তামোলৰ দোকান 3,000 টকা হয় 3,000 টকা লৈছে তামোল হেৰি দিয়া নাই সেই পইচা এই কি কলপুলি বান্ধা নাই তাতে ভাৰ বান্ধি দিয়া হয় হেৰি লৈছি তাতে গেটত দৰা প্ৰশ্ন কৰা হানকে সেনকে সুধিলে 1,000 টকা লৈছি তো বৈৰাঠী বোলে কোনোবা বস্তু কটা যায় বোলে ৰিষ্ট কটা দিছে একডাল তাতে ৰাখছি আৰু এটা নাই গ'ল এই মানুহ বিশ্বাস নকৰে কথাবিলাক দৰা ক'ত দা গতিকে এতিয়া আমি এটা বিশেষ নিয়ম এটা কৰিব চাইছো দা জোৰকে এইটো ক'ব নহ'ব ঐ এইটো ৰাখা এইটো পুৰবা নলব এইখিনি গতালোঁ যি কৰা কৰিব বাপৰে ইমান মৰম লাগিল ঠিকছে দিবা লাগছে পিছত আৰু আছে পৰ্বখিনি কমপ্লিট হ'ল দুটা ভিডিঅ'টো এণ্ড কৰিব নেকি না আৰু দেৰিকে ৰাতিৰ পৰ্বটো দেখাব লাগিব না হেল্ল' গাইজ আমি দৰাৰ লগত যাব উই আৰ অলমষ্ট ৰেডি বেদান্ত নিশান্ত পেট্ৰিক্স ৰাকেশ আমি অল দৰা এইখিনি ৰেডি হৈ আছে ফ্ৰেণ্ডছ আকৌ এবাৰ দৰাৰ লগত কইনাৰ ঘৰ আহি পালোঁ এতিয়া আমি অলপ বিয়া চাম
তাৰ পিছত খোৱা বোৱা কৰি লাহেকৈ গুচি যাম। দৰা কইনাক সেই আখামে ক'ব লাগি আছিল এইটো সময়ৰ নিৰ্দেশ যিহেতু আজি বহুতখিনি হয় তথাপিও আজি যিহেতু দুই ঘৰ তো ফ্ৰেণ্ডছ এতিয়া আমি কইনা ঘৰৰ পৰা ওলালোঁ। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।